নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেইউ টেকলৈ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে হোৱাটছআপৰ এটা হিডেন ট্ৰিক বিষয়ে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাওক। হোৱাটছআপত থকা এইটো সাধাৰণতে কি আৰু ইয়াৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, ইয়াৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। হোৱাটছআপত কোনো বন্ধু বা বান্ধৱীয়ে যিকোনো পোষ্ট, ফটো, ভিডিঅ' সেন্ড কৰিলে মানে অটোমেটিক আমাৰ গেলেৰীত সেভ হৈ যায়। গতিকে আমি গেলেৰীত সেভ নহ'বৰ বাবে কি কৰিব লাগে, ভিডিঅ'টোত মই সম্পূৰ্ণ দেখুৱাই আছোঁ ষ্টেপ বাই ষ্টেপ। প্ৰথমতে হোৱাটছআপত প্ৰফাইলত যাব। প্ৰফাইলত যোৱাৰ পিছত ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত মিডিয়া ভিজিবিলিটিত যাব। মিডিয়া ভিজিবিলিটিত যোৱাৰ পিছত ইয়াত ডেফল্টলি আছে থাকিব, ইয়াত ন' কৰি দিব। ন' কৰাৰ পিছত অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত সেইজন বন্ধু বা বান্ধৱীয়ে ভিডিঅ' বা ফটো শ্বেয়াৰ কৰিলে গেলেৰীত ছেভ নহ'ব। আকৌ এবাৰ দেখুৱাইছোঁ, ইয়াত যাব। ইয়াত যোৱাৰ পিছত আকৌ ইয়াত ন' কৰি দিব লাগে। ন' কৰি দিলে মানে হৈ যাব। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। নেক্সট এটা ভিডিঅ' আকৌ লগ পাম। যদি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আলম।